Hi everyone. KaLiTa ABC channel তে সকলোকে স্বাগতম জনাইছো। আজি কেইটামান কোৱেশ্চন লৈছো মই বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আহি থকা গ্ৰেড 4 এক্সামৰ কাৰণে আপোনালোকে চাব ভিডিওটো ষ্টাৰ্টিংৰ পৰা শেষলৈকে। ইয়াৰে প্ৰথম কোৱেশ্চনটো দিছে এনেকে 200ৰ 200% কিমান এনেকুৱা ধৰণৰ কোৱেশ্চন এটা মানে এইবাৰ গ্ৰেড 3 আহি গৈছে অলৰেডি। সো চাব আপোনালোকে প্ৰেক্টিছ কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক। তো আমি এতিয়া 200ৰ 200% কেনেকৈ উলিয়াম মানে আমি যদি উলিয়াব লগা হয় আমাক দিছে 200ৰ 200% মানে 200 into 200% মানে 200 divided by 100 হয়নে গতিকে এতিয়া যদি আমি এইটো কাটাকাটি কৰো মানে এইটো শূন্য এইটো শূন্য এইটো শূন্য এইটো শূন্য নেক্সট এইটো লগত এইটো মাল্টিপ্লাই কৰি দিলে হ'ল 2 2 4 নেক্সট দুটা শূন্য মানে কিমান 400 400 ধৰিব পাৰিছে না আপোনালোকে মানে 200ৰ 200% মানে ডবল হৈ যাব সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো মানে 300ৰ 300%ৰ লগত 200ৰ 200% যোগ কৰিলে যোগফল কিমান হ'ব মানে আমি যদি এতিয়া 300ৰ 300% উলিয়াও প্ৰথমতে মানে 300 into 300% উলিয়াব লাগিলে কি কৰিব লাগিব 300 হৰণ 100 300 divided by 100 হয়নে তো এতিয়া এইটো শূন্য এইটো শূন্য এইটো শূন্য এইটো শূন্য কাটাকাটি কৰিলে 3 3 গুণ 9 মানে 300ৰ 300% হ'ব 900 হয়নে আকৌ 200ৰ 200% কিমান আমি ইয়াৰ আগৰ কোৱেশ্চনত কৰিলো অলৰেডি 400 হয়নে এইটো শূন্য এইটো শূন্য এইটো শূন্য কাটাকাটি যাব গলে কিমান হ'ব আমি পাম 400 মানে এই দুটা প্লাস কৰি দিলে কিমান 9 4 1300 এই যেটো অপচন আমাক বিট দিছে হয়নে সো বেছি টান নহয় এইবিলাক কিন্তু আপোনালোকে চাব প্ৰেক্টিছ কৰিব কাৰণ এক্সামত আহি যাব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে ম্যাক্সিমাম দেখা যায়ছে সো প্ৰেক্টিছ কৰিলে আপোনালোকৰ মানে কম সময়ৰ ভিতৰত আপোনালোকে আনসাৰ বিলাক উলিয়াব পাৰিব সো ইয়াৰে পিছৰ কোৱেশ্চনটো দিছে এনেকে 1 কেজি আলুৰ দাম 40 টকা হলে 350 গ্ৰাম আলুৰ দাম কিমান উলিয়াব দিছে এতিয়া আমি প্ৰথমতে চাব লাগিব 1 কেজি যিগতিকে আমাক গ্ৰাম উলিয়াব দিছে 350 গ্ৰাম গতিকে প্ৰথমতে আমি 1 কেজিটো গ্ৰামলৈকে কনভাৰ্ট কৰিব লাগিব মানে 1 কেজি মানে কিমান 1000 গ্ৰাম হয়নে 1 কেজি মানে 1000 গ্ৰাম মানে আমি এনেকে ভাবিব পাৰো 1 কেজি আলুৰ দাম 40 টকা মানে 1000 গ্ৰাম আলুৰ দাম 40 টকা হয়নে এতিয়া যদি আমি 1 গ্ৰাম আলুৰ দাম উলিয়াব লগা হয় আমি কি কৰিব লাগিব এই 40 টকা আমি 1000 ৰে হৰণ কৰি দিব লাগিব তেতিয়া আমি কিমান পাম 1 গ্ৰাম আলুৰ দাম পাম এতিয়া আমাক উলিয়াব কিমান দিছে 350 গ্ৰাম আলু আমি এতিয়া 350 গ্ৰাম আলু উলিয়াব লাগিলে কি কৰিব লাগিব আমি এই 40 ডিভাইডেড বাই যেটো আমাৰ 1000 আছে এটোক আমি যদি 350 ৰে মাল্টিপ্লাই কৰি দিব লাগিব হয়নে ধৰিব পাৰিছে না আপোনালোকে মানে 1 গ্ৰাম আলুৰ দাম 40 ডিভাইডেড বাই 1000 তো 350 গ্ৰাম উলিয়াব লাগিলে আমি এটো পূৰণ কৰি দিব লাগিব এতিয়া যদি আমি এটো কাটাকাটি কৰো এই শূন্যৰ লগত এই শূন্য কাটিলো নেক্সট আমি 4 ৰে 100 কিমান 25 বাৰ নেক্সট 5 ৰে 5 বাৰ ইয়াতে 7 বাৰ 5 গুণ 35 শূন্য নেক্সট 5 ৰে 70 ত কিমান 14 বাৰ 14 5 গুণ 70 মানে এই যে অপচন চিট দিছে মানে 350 গ্ৰাম আলুৰ দাম কাটালো আমি 14 টকা পালো ধৰিব পাৰিছে না আপোনালোকে প্ৰথমতে আপোনালোকে কি কৰিব যেটো দিয়ে মানে গ্ৰামত উলিয়াব দিছে না তো সেই কাৰণে আপোনালোকে 1 কেজি টু 1000 গ্ৰামত আপোনালোকে কনভাৰ্ট কৰি লব লৈ ফেলাই মানে 1 গ্ৰামত তো আপোনাৰ প্ৰথমতে পাই যাম তাৰ পিছত 300 গ্ৰামত আমি উলিয়ালে এনেকে অতি সহজতে আনসাৰটো ওলাই যাব আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে বেছি টান নহয় কিন্তু যাতে এক্সামৰ টাইমত আপোনালোকৰ টাইম বেছি কনজিউম নহয় সেইকাৰণে আপোনালোকে প্ৰেক্টিছ কৰিব ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো এইটো দিছে আমাক এনেকে এৰ 40% যদি বিৰ 50% হয় তেন্তে a is to b কিমান হ'ব উলিয়াব দিছে মানে কি কৈছে a এর আমাক 40% বুলি কৈছে হয়নে ইকুয়াল টু কিমান বিৰ 50% এতিয়া এর 40% ৰ মানে তো জানাই আপোনালোকে ইনটু মানে পূৰণ a into 40 ডিভাইডেড বাই আমি পার্সেন্ট যিগতিকে দিছে ডিভাইডেড বাই 100 কৰিব পাৰো হয়নে নেক্সট b into 50 ডিভাইডেড বাই 100 এতিয়া আমি এই 100 কাটিব পাৰো হয়নে আমি কিমান পালো এতিয়া a into 40 আৰু এইফালে পালো b into 50 এতিয়া b টো যদি এইফালে লৈ আমি কি হৈ যাব a ডিভাইডেড বাই b হ'ব হয়নে এইফালে মাল্টিপ্লাই হৈছে এইফালে হলে তলত আহি যাব নেক্সট এটো এটা 50 আছে
এই 40টো এটা মাল্টিপ্লাই হৈছে এইফালে গ'লে ডিভাইড হৈ যাব হয়নে মানে 50 ডিভাইডেড বাই 40 হ'ব এই শূন্য কাটা কাটি গ'ল মানে a বাই b মানে কিমান a is to b আকৌ is to কিমান 5 ডিভাইডেড বাই 4 মানে কিমান 5:4 এই যেটো অপচন a দিছে ধৰে পাৰিছে আপোনালোকে নিশ্চয় চাব আপোনালোকে প্ৰেক্টিস কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু দেখা যায় এক্সাম বিলাকত আহি আছে প্ৰায় সো আপোনালোকে প্ৰেক্টিস কৰিব নাপাহৰিব প্ৰেক্টিস কৰিব যিমান পাৰে এৰে পিছৰ কোৱেশ্চনটো দিছে এনেকে এইটো এটা সিৰিজ দিছে কি দিছে ইয়াতে 3,5,7,11,13,17,19 তাৰে পিছত কি বহিব সেইটো আমাক উলিয়াব দিছে এটা আমাক আনসাৰ দিয়া আছে আমি যদি ভালদৰে মন কৰো এইটো এটা প্ৰাইম নাম্বাৰৰ সিৰিজ হয় মানে মৌলিক সংখ্যা সিৰিজ হয় গতিকে মৌলিক সংখ্যা কি নাম মানে জানিব লাগিব প্ৰথমতে আমি মৌলিক সংখ্যা যিবিলাক আছে মানে সেই সংখ্যাবিলাকক মানে একোৰে ডিভাইড কৰিব নোৱাৰি মানে হৰণ কৰিব নোৱাৰি এক্সেপ্ট সেই সংখ্যাটো আৰু এক সেই সংখ্যাটোৰে ডিভাইড হ'ব আৰু একেৰে ডিভাইড হ'ব বেলেগ একোৰে ডিভাইড কৰিব নোৱাৰি আমি যদি চাও তিনিটো কিবাৰে ডিভাইড কৰিব পাৰি নেকি একোৰে নোৱাৰি তিনিৰে পাৰি আৰু একেৰে পাৰি হয়নে সেইখানেকে যদি 11টোক চাও একেৰে ডিভাইড কৰিব নোৱাৰি একোৰে 17টোক নোৱাৰি 19টোক নোৱাৰি হয়নে গতিকে এটা সিৰিয়ালি মানে যাইছে এটা এটাকে 3 এর পিছত 5 5 এর পিছত 7 7 এর পিছত 11 13 17 19 19 এর পিছত কোনটো প্ৰাইম নাম্বাৰ মানে মৌলিক সংখ্যা আহিব যেটো আহে সেইটো পাম আমি 20 টো পাম নেকি 20 টো নাপাও কাৰণ 20 টোক 2 এৰে হৰণ কৰিব পাৰি 4 এৰে পাৰি 5 এৰে পাৰি হয়নে গতিকে 20 টো মৌলিক সংখ্যা নহয় 21 টো হয় নেকি 21 টো নহয় 3 এৰে পাৰি 3 7 গুণ 21 মাল্টিপ্লাই কৰিব পাৰি হয়নে সৰি ডিভাইড কৰিব পাৰি গতিকে 21 টো নহয় 22 টো হয় নেকি 22 টো নহয় কাৰণ 2 এৰে পাৰি হৰণ কৰিব 11 2 গুণ 22 23 টো হয় নেকি यस 23 টো হয় কাৰণ 23 টো একো সংখ্যাৰে হৰণ কৰিব নোৱাৰি এক্সেপ্ট 1 আৰু 23 মানে 23 এই যেটো অপচন বি দিছে গতিকে চাব আপোনালোকে মৌলিক সংখ্যাবিলাকো আপোনালোকে মনত ৰাখাটো দৰকাৰ মানে কিমান মৌলিক সংখ্যা আছে তো মৌলিক সংখ্যাৰ ওপৰতো মানে কোৱেশ্চন দেখা যায় আমাৰ আহে প্ৰায় সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো পিছৰ কোৱেশ্চনটো কি দিছে আমাক তলৰ কোনটো সংখ্যাক 9 এৰে সম্পূৰ্ণ ভাগ কৰিব পাৰি চাব আপোনালোকে এনে ধৰণৰ কোৱেশ্চন বিলাক এতিয়া আমি যদি 9 এৰে কোনটো ভাগ কৰিব পাৰি আমি যদি এটাকে ডিভাইড কৰি যাই থাকো মানে হৰণ কৰি যাই থাকো মানে সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰি মানে পইণ্ট মানে বাকি ৰব নোৱাৰে হয়নে তাকে কৈছে যদি আমি এতিয়া হৰণ কৰি চাই যাই থাকো এটাকে তো আমাৰ বহুত টাইম গুচি যাব ইমান টাইম তো আমাৰ নাথাকে গতিকে ইয়াত এটা মানে একদম ইজি ট্ৰিক্স এটা মই কৈ দিও আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কি কৰিব যিকিটা ডিজিট দিয়া থাকে ডিজিট কেইটা প্লাস কৰিব এই যিকিটা ডিজিট আছে মানে এইকিটা প্ৰথমটো যদি চাও আমি কি দিছে 1 plus 6 plus 0 হয়নে plus 9 plus 4 plus 2 এইকিটা আমি যদি গোটাকিটা যোগ কৰো কিমান পাম 6 1 7 7 9 16 16 4 20 20 2 22 কিমান পালো 22 এতিয়া আমি কি চাম এই 22 টোক 9 এৰে হৰণ কৰিব পাৰি নেকি সম্পূৰ্ণভাৱে বাকি নুৰুৱাকে 9 2 18 4 বাকি ৰব হয়নে তাৰ মানে এই যেটো সংখ্যা এই সংখ্যাটোক তাৰ মানে 9 এৰে সম্পূৰ্ণভাৱে মানে হৰণ কৰিব নোৱাৰি আমি প্লাস কৰি ফেলাই যেটো সংখ্যা পাম সেইটোক যদি আমি ডিভাইড কৰি চাও যদি সম্পূৰ্ণভাৱে ডিভাইড হয় তাৰ মানে সেই সংখ্যাটোকো ডিভাইড হ'ব যিগতিকে 22 টোক আমি ডিভাইড কৰিব নোৱাৰো সম্পূৰ্ণভাৱে মানে এই যেটো অপচন এ এইটো শুদ্ধ নহয় মানে এইটোকো সম্পূৰ্ণভাৱে নোৱাৰি এতিয়া আমি বি টো চাম বি টো কি দিছে আমাক 3 7 7 3 10 10 18 হয়নে 18 2 20 নেক্সট 20 4 24 24 3 কিমান 27 এটা 27 ক 3 ৰে 9 ৰে পাৰি নেকি यस 9 3 গুণ 27 মানে সম্পূৰ্ণভাৱে ডিভাইড হৈ গৈছে গতিকে আমি যদি চাও ভালকে এটো ডিভাইড কৰি চাও এই গোটে সংখ্যাটো মানে 9 ৰে ডিভাইড হৈ যাব গতিকে আমি এইবাৰ আমি ইয়াৰে পিছৰ কিটাকো আমি এনেকে কৰি চাব পাৰো কিন্তু আমি অলৰেডি আনসাৰটো পালোৱে এইটোৱে চাব আপোনালোকে বাকি কেইটাকো প্লাস কৰি চাব প্লাস এনেও আপোনালোকে গোটে সংখ্যাটোকো ডিভাইড কৰি চাব হয় না নহয় তাৰ মানে কিন্তু নহব যদি টোটালটো যেতিয়া আমাৰ 9 ৰে সম্পূৰ্ণভাৱে ডিভাইড হয় সেই সংখ্যাটোকো মানে 9 ৰে ডিভাইড হৈ যাব সো আশা কৰি ধৰিব পাৰিছে আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে আপোনালোকৰ মিছ নহয় চাব আপোনালোকে ভিডিও বিলাক যদি ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক কৰিব আকৌ চেনেলটো যদি নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি বেল আইকন আছে হেতু অন কৰি ৰাখিব যাতে যিবিলাক ভিডিও মই লৈ আহি আছো কোৱেশ্চন যাতে আপোনালোকে পাই থাকে আপোনালোকৰ সহায় হয় সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই